যে আগষ্টত তেওঁলোকে অসমৰ ৰাইজৰ মাজলৈ যাব তাৰমানে কি ৰাইজৰ মাজত যোৱা নাই নেকি কংগ্ৰেছ নেকি এই কংগ্ৰেছৰ কথা বতৰা ক'ব খুব দিগদাৰ আজি আগষ্টত যাব এপ্ৰিলত ইলেকশ্যন খেলিব ইমান দিন দেখোন চাহ চিনাকিটোৱে নহ'ব বিজেপি অলৰেডি ৰাইজৰ বুকুৰ মাজত সোমায়ে গ'ল তেওঁলোকে যোৱা আৰম্ভহে কৰিব গতিকে আপোনালোকে নিজেই বুজি পাব ছাৰ অসমৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলিছে আৰু আপোনাক বহুত খিলঞ্জীয়ালৈকে সমৰ্থনো কৰিছে আৰু যিসমূহ অঞ্চলত আছে তাত কি চলিব বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জেগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে গতিকে এই ধৰণে প্লেনিং কৰি কৰি গৈ থাকিব লাগিব কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয় 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব আপোনালোকেতো নিজে দেখিছে ৰাইজৰ যিমান উৎসাহ মইতো যিমান মই ভাবোঁ যে UPPLটো ডেফিনেটলি খেলিব লাগিব BPFেও খেলিবই লাগিব ইলেকশ্যন কাৰণ তেওঁলোকে BTR তেওঁলোকৰ মেইন মই নিজৰ দৃষ্টিভংগীৰে ভাবোঁ যে AGP দলে ইলেকশ্যন খেলাৰ আগতে চিন্তা কৰি ল'ব জিকিবৰ কাৰণে খেলিব লাগে বিজেপিক হৰুৱাবৰ কাৰণে খেলিব নালাগে যদি নিজে জিকে ডেফিনেটলি AGP ইলেকশ্যন খেলক মোৰ শুভেচ্ছা আছে কিন্তু অমুকত ইলেকশ্যন খেলি খালি বিজেপিক হৰুৱাই দিম তেনেকুৱা হ'ব নালাগে তেতিয়া তাৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনতো পৰিব কিন্তু কৰবাত যদি AGP জিকিব পাৰে তেওঁলোক উঠক তাত আমি আপত্তি নকৰোঁ সাক্ষাৎ কৰিছে তেওঁলোকে কৈছে যে যিসকল মানুহ উচ্ছেদ কৰিছে উচ্ছেদিতসকলক মানে তেওঁলোকক আইন বিৰুদ্ধভাৱে কৰা হৈছে কেনেকৈ আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ আইন মানে কোন আইনটো UDFৰ মতে আইন নহয় আইনটো হাইকোৰ্টৰ মতেহে প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে হাইকোৰ্টত আমি জিকিছোঁ তাৰ পিছতহে এভিকশ্যন হৈছে তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছোঁ আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল থাকিব জাগা নাপাই আমি আছোঁ এতিয়াতো আমি দেখিলোঁ এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা ইমান মাটিটো আপোনাৰ মোৰো নাই গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম যে মোৰ ঘৰটো লৈ যাম তেতিয়া মই কবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম সংগঠনবিলাকে কৈ আছে যে হ'ব নেকি এইবিলাক সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে গৰুখুটিত যাব লাগে গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিয়াৰ এটা তেওঁলোকে দখল কৰিছে মানুহ থকা নাই খালি পুখুৰী বনাইছে তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে আজিতো মই এইবিলাক কৰি আছোঁ কাৰণে মানুহৰ খংটো কমি আছে কিন্তু মানুহৰ মনততো খং আছে যে এনেকৈ 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায় ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে কিমান দিন মানুহে সহ্য কৰিব চৰকাৰ পিছুৱাই আহিব নেকি ছাৰ মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব শিকা নাই বাকী ভগৱানৰ ওপৰত কথা এইটোতো সঁচা কথা আমি দাখিল কৰা নাই আমি নৱেম্বৰতে বিধানসভাত দাখিল কৰিম আৰু বিধানসভাই মঞ্জুৰি দিলে তাৰপিছত দিল্লীত যাব চিফ হিচাপে আপোনালোকে কাক বিচাৰিব ছাৰ এইটো খুব ভাল কথা হ'ব যদি BPF আৰু UPPL একলগ হয় সেইটো অসমৰ বাবে মংগল আৰু সেইকাৰণে মই দুইটা দলকে মই নিজেও লগ পালে কওঁ যে একত্ৰিত হ'ব লাগে কেইদিনমান আগতে BPFৰ 3 নহয় সকলোৱে পাৰ্টিচিপেট কৰে
বিটিআৰৰ ভৱিষ্যতৰ বাবে এইটো ভাল হ'ব। স্যাৰ আপুনি পিকনিক খাওয়াৰ কথা কৈছিল যোৱা বছৰ, এইবাৰো খাব নেকি হাগ্ৰামাৰ ঘৰৰ ওচৰত? হাগ্ৰামাৰ লগত যি পৰিৱেশত যি কথা কোৱা হৈছিল তাৰ পৰৱৰ্তী সময়ত সকলোৱে নিজৰ কথা বুজি পালে আৰু সেইকাৰণে BPF-এ যোৱা 5 বছৰ বিধানসভাতো আমাক সমৰ্থনে দি আছে। গতিকে আমাৰ অসুবিধাটো ক'ত আছে? বিজেপি যে ক'তো ভুল নাছিল সেইটোতো সকলোৱে মানি লৈছে। মই নাজানো, এই সমষ্টিকেইটা ঘূৰিলে মই গম পাম, কাৰণ মই কোনো জেগাত এনে কথা নকওঁ। এবাৰ মই 20 আগষ্ট তাৰিখে যদি মোক সোধে আপোনালোকে বিজেপিয়ে কিমান পাব, থুলমূল ধাৰণা এটা মই দিব পাৰিম। ঠিক আছে, থেংক ইউ ছাৰ।